মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকৰ HSC এক্সামৰ কাৰণে ভালদৰে পঢ়া শুনা কৰি আছা। আৰু আজি তোমালোকৰ বাবে মই HSLC এক্সাম 1998 পৰা 2024 লৈকে এই চনত যিকেইটা ডিটাৰমিনাৰৰ ওপৰত কুৱেশ্যন আহিল সেই কুৱেশ্যনবিলাক তোমালোকৰ কাৰণে মই আজি আলোচনা কৰিব খুজিছোঁ। আশা কৰিছোঁ তোমালোকক এইখিনিয়ে বহুত সহায় কৰিব। HSLC 1998 আহিছে A. He received dash help from his teachers. অপশ্যনত আছে many much more. গতিকে এই তিনিটা অপশ্যনৰ আমাৰ ইয়াতে শুদ্ধ অপশ্যনটো হ'ব He received much help from his teacher. He received much help from his teacher. আচ্ছা, much কিয় হ'ল? প্ৰথম কথা, অপশ্যন কেইটা আছে তিনিটা, many much আৰু more. মেনি অপশ্যনটো ক'ত বহিব? মেনি বহিব লাগিলে কাউণ্টেবল প্লুৰেল নাউন হ'ব লাগিব। নাউনটো কাউণ্টেবল প্লুৰেল নাউন, যেনে মেনি বইজ, মেনি ষ্টাৰ্ছ, মেনি বুকছ, মেনি পেনছ, এনেকুৱা হ'ব লাগিব। মাছ হ'ব লাগিলে কেনেকুৱা হ'ব লাগিব? আনকাউণ্টেবল নাউন হ'ব লাগিব, নাইবা কম্পাৰেটিভ ডিগ্ৰী যোগ হৈ থকা এডজেক্টিভ হ'ব লাগিব। মানে কম্পাৰেটিভ ডিগ্ৰী যোগ হৈ থকা এডজেক্টিভৰ আগত মাছ হয় আৰু আনকাউণ্টেবল নাউনৰ আগত মাছ হয়। আৰু মোৰ ক'ত হয়? সচৰাচৰ কম্পাৰেটিভ ডিগ্ৰীযুক্ত যিবিলাক চেণ্টেন্স আছে সেই কম্পাৰেটিভ ডিগ্ৰীত মোৰ হয়। ইয়াতে মাছ কিয় হ'ব? ইয়াতে মাছৰ পিছত মানে মাছ হেল্প এইকাৰণে হ'ব, হেল্প ৱৰ্ডটোত পিছফালে এছ নাই, মানে হেল্পছ নাই। হেল্পছ নাই যিহেতু এইটো মেনি নহয়, কাৰণ এইটো কাউণ্টেবল প্লুৰেল নহ'ব। গতিকে মাছ হ'ব লাগিলে ইয়াত হেল্প আছে, মানে হেল্প ৱৰ্ডটো আনকাউণ্টেবল নাউনত আছে। আনকাউণ্টেবল নাউন মানে কি? আনকাউণ্টেবল নাউন বুলি ক'লে আমি আচলতে যিবিলাক নাউনক 1, 2, 3, 4 এনেদৰে গণিব নোৱাৰোঁ সেই নাউনবিলাকক আমি আনকাউণ্টেবল নাউন বোলোঁ, যেনে মিল্ক, ৱাটাৰ এইবিলাক। এতিয়া মিল্কৰ পিছত আমি এছ লগাব নোৱাৰোঁ, মানে মিল্কছ লিখিব নোৱাৰোঁ বা ৱাটাৰ্ছ লিখিব নোৱাৰোঁ, তাৰমানে এইবিলাক আনকাউণ্টেবল নাউন। আৰু এই আনকাউণ্টেবল নাউন ইয়াত আছে হেল্প। গতিকে হেল্প আনকাউণ্টেবল নাউনটোৰ লগত ইয়াতে মাছটো এপ্ৰপ্ৰিয়েট আনচাৰ হ'ব। গতিকে হি ৰিচিভড মাছ হেল্প ফ্ৰম হিজ টিচাৰ উইল বি দ্য কাৰেক্ট আনচাৰ। চেণ্টেন্স বি, আই কেন ডিপেণ্ড ডেছ ফ্ৰেণ্ডছ আই হেভ। অপশ্যনত আছে ফিউ, এ ফিউ আৰু ডি ফিউ। ইয়াতে ফিউ, এ ফিউ আৰু ডি ফিউ এই তিনিটা অপশ্যনৰ কোনটো হ'ব? ইয়াতে আই কেন ডিপেণ্ড অন দ্য ফিউ ফ্ৰেণ্ডছ আই হেভ। কিয় দ্য ফিউ হ'ব? তাৰমানে আমি জানো যে কাউণ্টেবল প্লুৰেল নাউনৰ লগত ফিউ, এ ফিউ, ডি ফিউ এই তিনিটা বহে। গতিকে এই তিনিটাৰ আচলতে সংখ্যা বুজায়। সংখ্যা বুজালে ইয়াতে ফ্ৰেণ্ডছ আছে, ফ্ৰেণ্ডছটো হ'ল কাউণ্টেবল প্লুৰেল নাউন, মানে কেইজন বন্ধু আছে সেইকেইটা আমি গণিব পাৰোঁ আৰু এটাতকৈ বেছি বন্ধু থকা বুজাইছে ফ্ৰেণ্ডছ ৱৰ্ডটোৱে। গতিকে আই কেন ডিপেণ্ড অন দ্য ফিউ ফ্ৰেণ্ডছ আই হেভ বুলি কোৱাৰ লগে লগে মোৰ যিকেইজন বন্ধু আছে সেইকেইজন বন্ধুকে মই সেইকেইজন বন্ধুকে মই নিৰ্ভৰ কৰিব পাৰোঁ। গতিকে ইয়াতে দ্য ফিউ হ'ব। এতিয়া কাউণ্টেবল প্লুৰেল নাউনৰ খুব কম, যাক আমি নাই বুলিব পাৰোঁ, তেনেকুৱা অৰ্থ বুজাবৰ কাৰণে ফিউ হয়। আৰু কেইটামান, কেইজনমান, কেইজনীমান আদি অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে এ ফিউ এই ডিটাৰমিনাৰটো বহে। আৰু ডি ফিউ ডিটাৰমিনাৰটো ক'ত বহে? ডি ফিউ ডিটাৰমিনাৰটো বহে কাউণ্টেবল প্লুৰেল নাউনৰ যিকেইজন আছে সেইকেইজনক যদি আমি নিৰ্দিষ্টকৈ বুজাবলগীয়া হয় তেনেহ'লে আমি ডি ফিউ এই আৰ্টিকেলটো ব্যৱহাৰ কৰোঁ। গতিকে আই কেন ডিপেণ্ড অন দ্য ফিউ ফ্ৰেণ্ডছ আই হেভ, এইটো ইয়াৰে কাৰেক্ট আনচাৰ হ'ব। তাৰ পিছৰ চেণ্টেন্স আছে ডেছ গাইডেন্স ফ্ৰম ইউ উইল বি এনাফ ফৰ মি। ইয়াতে লিটল, এ লিটল আৰু ডি লিটল এই তিনিটা অপশ্যন আছে। গতিকে ইয়াতে আমি লিটল, এ লিটল, ডি লিটল ব্যৱহাৰ কৰাৰ আগতে এই তিনিটা আচলতে ক'ত বহে সেইটো কথা জানিব লাগিব। গতিকে লিটল, এ লিটল, ডি লিটল বহে আনকাউণ্টেবল নাউনৰ লগত। আনকাউণ্টেবল নাউন কি? আনকাউণ্টেবল নাউন বুলি কওঁতে আমি সেইবিলাক নাউনক বুজোঁ যিবিলাক নাউনক আমি 1, 2, 3, 4 এনেদৰে গণিব নোৱাৰোঁ, যেনে মিল্ক, ৱাটাৰ, মানি এইবিলাক। গতিকে ইয়াতে আছে ডেছ গাইডেন্স ফ্ৰম ইউ উইল বি এনাফ ফৰ মি। গতিকে ইয়াতে কাৰেক্ট অপশ্যন হ'ব এ লিটল।
এ লিটল মানে কি অলপ এ লিটল গাইডেন্স ফ্ৰম ইউ মানে তোমাৰ পৰা পোৱা অলপমান গাইডেন্সে উইল বি এনাফ ফৰ মি মানে তোমাৰ পৰা পোৱা অলপমান গাইডেন্সে মোৰ কাৰণে যথেষ্ট হ'ব গতিকে আগৰ সেন্টেন্স আমি পাইছিলোঁ ফিউ এ ফিউ ডি ফিউ সেইটো আছিল কাউণ্টেবল প্লুৰেল নাউনৰ লগত বহা ডিটাৰমিনাৰ মানে এইটোৱে এ ফিউ ফিউ এ ফিউ ডি ফিউ সংখ্যা বুজায় আৰু লিটল এ লিটল ডি লিটলে পৰিমাণ বুজায় গতিকে এই সেন্টেন্সটো হ'ব এ লিটল গাইডেন্স ফ্ৰম ইউ উইল বি এনাফ ফৰ মি তাৰ পাছৰ সেন্টেন্স আছে মাই ব্ৰাদাৰ ইজ ষ্টাডিং ইন ডেছ ইউৰোপিয়ান ইউনিভাৰ্চিটি অপশ্যনত আছে এ এন ডি গতিকে ইয়াতে ইউৰোপিয়ান ৱৰ্ডটোৰ আগত এ হ'ব কিয় এ হ'ব আমি জানো যিবিলাক ৱৰ্ডৰ কনচনেণ্টেৰে আৰম্ভ হয় সেই কনচনেণ্টেৰে আৰম্ভ হোৱা ৱৰ্ডবিলাকৰ আগত এ বহে যেনে এ ডগ এ পেন এ বুক আৰু যিবিলাক ৱৰ্ড মানে নাউনৰ ভাৱেলেদি আৰম্ভ হয় ভাৱেলেদি আৰম্ভ হোৱা ৱৰ্ডবিলাকৰ আগত সদায় এন বহে যেনে এন এগ এন অৰেঞ্জ এন আপেল এইবিলাক আৰু ডিটো ক'ত বহে ডিটো বহে যিবিলাক নাউনক আমি নিৰ্দিষ্টকৈ বুজাবলগীয়া হয় তেতিয়া ডি বহে কিন্তু ইয়াতে ৱৰ্ডটো ইউৰোপিয়ান ৱৰ্ডটোৰ আগত এ বহিব কিয়নো যদিও ইউৰোপিয়ান ৱৰ্ডটো ই ইউ এই দুটা ভাৱেলেৰে আৰম্ভ হৈছে ইয়াৰ যিটো উচ্চাৰণ ইয়াৰ উচ্চাৰণটো কনচনেণ্টৰ নিচিনা হৈছে ই ইউ ইউ অৰ্থাৎ অন্তস্থ ইয় তাত হচৌকাৰ ইউ হ্ৰস্বই হস্ৰউ ইউ এনেকুৱা উচ্চাৰণ হোৱা নাই সেইকাৰণে ইউ বুলি কোৱাৰ লগে লগে অন্তস্থ ইয় তাত হ্ৰস্বউ বুলি কোৱাৰ লগতে এটা ব্যঞ্জন বৰ্ণ অৰ্থাৎ কনচনেণ্ট আৰু কনচনেণ্টৰ আগত সদায় এ আৰ্টিকল হয় গতিকে শুদ্ধ আনচাৰটো হ'ব মাই ব্ৰাদাৰ ইজ ষ্টাডিং ইন এ ইউৰোপিয়ান ইউনিভাৰ্চিটি এইবাৰ আমি কুৱেশ্যন পেপাৰখন লৈছোঁ 1999ৰ ইয়াতে প্ৰথম সেন্টেন্স আছে হি গেভ এৱে ডেছ মানি হি হেড টু দ্য বেগাৰ অপশ্যনত আছে লিটল এ লিটল ডি লিটল ইয়াতে হ'ব ডি লিটল কিয়নো আমি আগতে ক'লোৱেই যে আনকাউণ্টেবল নাউনৰ আগত ডি লিটল এ লিটল বা লিটল বহে কিন্তু ইয়াতে যিহেতু নিৰ্দিষ্টকৈ বুজায় অৰ্থাৎ মানে আনকাউণ্টেবল নাউনৰ যিখিনি আছে তাক যদি নিৰ্দিষ্টকৈ বুজাবলগীয়া হয় তেতিয়া ডি লিটল হয় গতিকে হি গেভ এৱে দ্য লিটল মানি হি হেড টু দ্য বেগাৰ তাৰ অৰ্থটো হৈছে তেওঁ বেগাৰজনক তেওঁৰ হাতত যিখিনি টকা বা ধন আছিল সেইখিনি বিতৰণ কৰিছিল গতিকে দ্য লিটলটো ইয়াতে শুদ্ধ উত্তৰ হ'ব তাৰ পিছত আছে ডেছ অফ মাই ফ্ৰেণ্ডছ ডিপেণ্ড হেল্প মি মাছ ইন মাই ডিষ্ট্ৰেছ ফিউ এ ফিউ ডি ফিউ এই তিনিটাৰে এ ফিউটো ইয়াৰে কাৰেক্ট আনচাৰ হ'ব এ ফিউ অফ মাই ফ্ৰেণ্ডছ হেল্প মি মাছ ইন মাই ডিষ্ট্ৰেছ কেইজনমান বন্ধুৱে মোৰ বিপদত মোক সহায় কৰিছিল গতিকে এ ফিউ বুলি কোৱাৰ লগে লগে কাউণ্টেবল প্লুৰেল নাউন মানে যিকেইজন বন্ধু আছে সেইকেইজনক আমি গণিব পাৰোঁ আৰু বন্ধুকেইজন এটাতকৈ বেছি অৰ্থাৎ প্লুৰেল নাউন গতিকে প্লুৰেল নাউনৰ ক্ষেত্ৰত আমি ইয়াতে এ ফিউ লগালে আমাৰ বাক্যটো শুদ্ধ হ'ব কাৰণ ফিউটোৱে নিগেটিভ মিনিং বুজায় খুব কম পৰিমাণৰ বুজায় খুব কম সংখ্যক বুজায় যদিও ইয়াৰ অৰ্থ হৈছে নিগেটিভ আৰু এ ফিউ বুলি কোৱাৰ লগে লগে কেইজনমান এইটো পজিটিভ মিনিং আৰু ডি ফিউ বুলি কোৱাৰ লগে লগে ডি ফিউৱে যিকেইজন থাকে তাক নিৰ্দিষ্টকৈ বুজায় গতিকে এ লিটল এ ফিউ অফ মাই ফ্ৰেণ্ডছ হেল্প মি মাছ ইন ট্ৰাবল মাছ ইন মাই ডিষ্ট্ৰেছ এইটো ইয়াৰে কাৰেক্ট আনচাৰ হ'ব তাৰ পিছৰ সেন্টেন্স আই গট ডেছ হেল্প ফ্ৰম মাই মাদাৰ দেন মাই ফাদাৰ ইয়াতে মাছ আছে মোৰ আছে আৰু মোষ্ট আছে আমি অলৰেডি ক'লোৱেই মাছটো বহে আনকাউণ্টেবল নাউনৰ লগত আৰু কম্পাৰেটিভ ডিগ্ৰী যোগ হৈ থকা এডজেক্টিভৰ আগত মোৰ বহে কম্পাৰেটিভ ডিগ্ৰীৰ সেন্টেন্সৰ লগত আৰু মোষ্ট বহে ছুপাৰলেটিভ ডিগ্ৰী সেন্টেন্সৰ লগত গতিকে সেন্টেন্সটো যিহেতু কম্পাৰেটিভ ডিগ্ৰীৰ আছে ইয়াতে হ'ব আই গট মোৰ হেল্প ফ্ৰম মাই মাদাৰ দেন মাই ফাদাৰ এইটো কাৰেক্ট আনচাৰ হ'ব আই গট মোৰ হেল্প ফ্ৰম মাই মাদাৰ দেন মাই ফাদাৰ
তাৰ পাছৰ সেন্টেন্স আছে ডেছ ইউনিয়ন লিডাৰ উইল এড্ৰেছ দ্য ওয়াৰ্কাৰ্ছ অপচনত আছে এ এন আৰু ডি ইয়াৰে ইউনিয়ন ওয়াৰ্ডটো আসলতে ইয়াৰ আগত বহিব এ ইউনিয়ন লিডাৰ বা ডি ইউনিয়ন হ'ব পাৰে গৰি এ ইউনিয়ন লিডাৰ কিয় হ'ব UNION ইউনিয়ন এই ওয়াৰ্ডটোৰ আসলতে যদিও ভাৱেল লেটাৰেদি আৰম্ভ হৈছে ইয়াৰ যেটো উচ্চাৰণ সেই উচ্চাৰণটো কনসনেন্টৰ নিচিনা হৈছে ইউ অন্তস্থয় তাত হস্যৌকাৰ ইউ এনেকুৱা উচ্চাৰণ হৈছে হ্ৰস্বই হস্যউ ইউ এনেকুৱা উচ্চাৰণ হোৱা নাই গতিকে যেহেতু অন্তস্থয় তাত হস্যৌকাৰ ইউ নিচিনা উচ্চাৰণ হৈছে গতিকে এইটো হৈছে কনসনেন্ট উচ্চাৰণ হোৱা ওয়াৰ্ডৰ আগত আমি সদায় এ লিখো এ ইউনিয়ন লিডাৰ এ 1 ৰূপী নোট এ ইউনিভাৰ্চিটি এনেকুৱা গতিকে ইয়াতে এ ইউনিয়ন লিডাৰ উইল এড্ৰেছ দ্য ওয়াৰ্কাৰ্ছ এইটো হ'ব নাই বা ইয়াতে ডি ইউনিয়ন লিডাৰো হ'ব পাৰে যদি আমি ডি ইউনিয়ন লিডাৰ লিখো তেতিয়া ডি ইউনিয়ন লিডাৰ উইল এড্ৰেছ দ্য ওয়াৰ্কাৰ্ছ মানে ইউনিয়ন লিডাৰজনে ওয়াৰ্কাৰসকলক এড্ৰেছ কৰিছিল গতিকে এড্ৰেছ কৰিব গতিকে এনেকুৱা অৰ্থ হ'ব গতিকে ডি আৰু এ দুয়োটাই কাৰেক্ট আনসাৰ হ'ব এইবাৰ আমি লৈছো HSLC 2000 ৰ কোৱেশ্চন পেপাৰখন ইয়াত আহিছে আই ৰিচিভ ডেছ এনকাৰেজমেণ্ট ফ্ৰম মাই পেৰেণ্টছ গতিকে এনকাৰেজমেণ্ট বুলি কোৱাৰ লগে লগে উৎসাহ উদ্দীপনা অপচনত আছে মাছ মুড আৰু মেনি গতিকে এনকাৰেজমেণ্ট বুলি কোৱাৰ লগে লগে আমি এনকাৰেজমেণ্টক 1 2 3 4 এনেকৈ গণিব নোৱাৰোঁ যেহেতু গণিব নোৱাৰোঁ ই এটা আনকাউণ্টেবল নাউন আৰু আনকাউণ্টেবল নাউনৰ আগত সদায় আমি মাছ লিখোঁ গতিকে আই ৰিচিভড মাছ এনকাৰেজমেণ্ট ফ্ৰম মাই পেৰেণ্টছ অৰ্থটো হ'ব মই মোৰ পিতৃ মাতৃৰ পৰা বহুত উৎসাহ উদ্দীপনা পাইছিলোঁ গতিকে ইয়াতে মাছ এনকাৰেজমেণ্ট হ'ব মোৰ নহ'ব তাৰ পাছৰ সেন্টেন্স আছে মাই ব্ৰাদাৰ ইজ ডেছ NCC কেডেট গতিকে NCC কেডেট এই যেটো এব্ৰিভিয়েশ্যন আছে নেশ্যনেল কেডেট কৰ্পছৰ এব্ৰিভিয়েশ্যন আছে NCC আৰু এই NCC এব্ৰিভিয়েশ্যনৰ আগত N হ'ব কিয়নো ইয়াতে যেটো এব্ৰিভিয়েশ্যন আছে NCC এনৰ উচ্চাৰণটো এন বুলি কোৱাৰ লগে লগে এটা ভাৱেল সাউন্ড গতিকে ভাৱেল সাউন্ডৰ আগত সদায় আমি এন আৰ্টিকল লিখো গতিকে মাই ব্ৰাদাৰ ইজ এন NCC কেডেট একেদৰে NMA NSDO NFRCS NMRCP NMBBS এইবিলাক এই এব্ৰিভিয়েশ্যন বিলাকৰ আগত আসলতে এ হ'ব নে এন হ'ব সেইটো নিৰ্ভৰ কৰে এব্ৰিভিয়েশ্যনটোৰ প্ৰথম লেটাৰটোৰ উচ্চাৰণৰ ওপৰত যদি প্ৰথম লেটাৰটোৰ উচ্চাৰণ কনসনেন্টৰ নিচিনা হয় তেতিয়া এ হ'ব যেনে BDO ABDO বা DC ADC কিন্তু ইয়াত আছে NCC এনৰ উচ্চাৰণ হৈছে ভাৱেলৰ নিচিনা স্বৰবৰ্ণৰ নিচিনা এন বুলি কোৱাৰ লগে লগে এটা ভাৱেল স্বৰবৰ্ণ গতিকে স্বৰবৰ্ণৰ আগত সদায় এন আৰ্টিকল বহে গতিকে মাই ব্ৰাদাৰ ইজ এন NCC কেডেট উইল বি দ্য ৰাইট আনসাৰ তাৰ পাছৰ সেন্টেন্স হি ডাজ নট ট্ৰাষ্ট ডেছ ফ্ৰেণ্ডছ হি হেজ অপচনত আছে ফিউ এ ফিউ আৰু ডি ফিউ এটা আনসাৰ হ'ব দ্য ফিউ ফ্ৰেণ্ডছ কিয় দ্য ফিউ হ'ব কাউণ্টেবল প্লুৰেল নাউনৰ যিকেইটা থাকে তাক যদি নিৰ্দিষ্টকৈ বুজাব লগা হয় তেতিয়া আমি ডি ফিউ লিখোঁ কাউণ্টেবল প্লুৰেল নাউনৰ যিকেইটা আছে বা যিকেইজন আছে তাক যদি আমি নিৰ্দিষ্টকৈ বুজাব লগা হয় তেতিয়া ডি ফিউ হয় কেইজনমান এনেকুৱা অৰ্থ কৰিব লাগিলে আমি এ ফিউ লগাওঁ আৰু ফিউ কেতিয়া হয় যে খুব কম সংখ্যক যাক আমি মানে হিচাপত ৰাখিব নোৱাৰোঁ তেতিয়া তাক আমি ফিউ ব্যৱহাৰ কৰোঁ ফিউটোৰ মিনিংটো হৈছে নিগেটিভ গতিকে ইয়াতে ফিউ এ ফিউ এই দুটা নহ'ব গতিকে দ্য ফিউটো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব তাৰ পাছৰ সেন্টেন্স এ বিজি পাৰ্সন হেজ ডেছ টাইম টু ৱেষ্ট
a busy person has less time to waste বুলি কোৱাৰ লগে লগে অপশ্যনত আছে লিটল এ লিটল দি লিটল ইয়াতে ৰাইট আনসাৰ হ'ব a busy person has little time to waste গতিকে busy person has little to waste তাৰমানে যিজন বিজি মানুহ যিজন ব্যস্ত মানুহ তেওঁ আচলতে অবাবত কটাবলগীয়া সময় নাই মানে আছে খুব কম আছে যাক আমি থকা বুলি ধৰিব নোৱাৰো অৰ্থাৎ নিগেটিভ মিনিং গতিকে লিটল ইয়াৰে কাৰেক্ট আনসাৰ হ'ব এইবাৰ আমি লৈছো HSLC 2001 ৰ কোৱেশ্চন পেপাৰখন ইয়াতে প্ৰথম সেন্টেন্সটো আছে হি গেভ মি ডেছ 1 rupee নোট অপশ্যনত আছে A N আৰু D গতিকে এই তিনিটাৰ ইয়াতে ৰাইট আনসাৰ হ'ব হি গেভ মি a 1 rupee নোট কিয় এই হল ওৱান ৱৰ্ডটোৰ যদিও ইয়াৰ ভাৱেল লেটাৰেদি আৰম্ভ হৈছে ইয়াৰ যেটো উচ্চাৰণ বা সাউন্ড এই সাউন্ডটো কি হৈছে কনসনেন্টৰ নিচিনা যে ওৱান ৱ বুলি কোৱাৰ লগে লগে এটা কনসনেন্ট সাউন্ড ভাৱেল সাউন্ড নহয় ৱৰ্ডটো ভাৱেল লেটাৰেদি আৰম্ভ হৈছে কিন্তু সাউন্ডটো হৈছে কনসনেন্টৰ নিচিনা সেই কাৰণে ইয়াত হ'ব a 1 rupee নোট তাৰ পিছৰ সেন্টেন্স আছে can you lend me dash books ইয়াতে অপশ্যনত আছে few a few d few গতিকে ইয়াতে can you lend me a few books শুদ্ধ উত্তৰ হ'ব a few মানে কেইখনমান কেইজনমান কেইজনীমান এনেকুৱা অৰ্থ অৰ্থাৎ কাউন্টেবল প্লুৰেল নাউনৰ কেইটামান কেইজনমান এনেকুৱা অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে আমি a few লগাও few কিয় নলগালো few এই কাৰণে নলগালো few বুজালে অৰ্থটো নিগেটিভ হৈ যায় অৰ্থাৎ যিকেইখন কিতাপ আছে সেই কেইখনক আমি নাই বুলিবই ক'ব পাৰো খুব কম সংখ্যক মানে নিগেটিভ মিনিং গতিকে আমি few লগাব নোৱাৰিলো d few কিয় লগাব নোৱাৰিলো d few এই কাৰণে লগাব নোৱাৰিলো d few লগাৰ লগে লগে যিটো নাউন আছে তাক নিৰ্দিষ্টকৈ বুজোৱা অৰ্থ হ'ব লাগিব কিন্তু ইয়াতে নিৰ্দিষ্টকৈ বুজোৱা নাই can you lend me a few books তুমি মোক কেইখনমান কিতাপ ধাৰে দিব পাৰিবানে গতিকে ইয়াতে a few টো কাৰেক্ট আনসাৰ হ'ব can you lend me a few books তাৰ পাছৰ সেন্টেন্স আছে he is dash older than his wife অপশ্যনত আছে more much আৰু many ইয়াতে কাৰেক্ট আনসাৰ হ'ব much কিয়নো আমি অলৰেডি আগতে কৈছোৱেই যে মোৰ বহে কম্পাৰেটিভ ডিগ্ৰী মানে কম্পাৰেটিভ ডিগ্ৰী থকা সেন্টেন্সৰ লগত মাছ বহে দুটা অৰ্থত প্ৰথমটো হৈছে আনকাউন্টেবল নাউনৰ লগত আনটো হৈছে কম্পাৰেটিভ ডিগ্ৰী যোগ হৈ থকা নাউনৰ আগত এডজেক্টিভৰ আগত গতিকে আমি হি ইজ ডেছ older than his wife ইয়াতে older ৱৰ্ডটো আছে কম্পাৰেটিভ ডিগ্ৰী old older oldest গতিকে older ৱৰ্ডটোৰ আগত অৰ্থাৎ older ৱৰ্ডটো যেটো কম্পাৰেটিভ ডিগ্ৰীত আছে গতিকে ইয়াতে মাছটো কাৰেক্ট আনসাৰ হ'ব হি ইজ মাছ older than his wife তেওঁৰ ঘৈণীয়েকতকৈ বেছি বয়সীয়া তাৰ পাছৰ সেন্টেন্স আছে he will stay here for dash while he will stay here for dash while বুলি কোৱাৰ লগে লগে অপশ্যন আছে little a little আৰু d little ইয়াতে কাৰেক্ট আনসাৰ হ'ব a little মানে কি a little মানে হৈছে অলপ আৰু a little আৰু d little এই তিনটা ডিটাৰমিনাৰ বহে আনকাউন্টেবল নাউনৰ আগত গতিকে ইয়াতে a little যদি লয় a little while মানে অলপ সময় little মানে খুব কম পৰিমাণ যাক আমি নাই বুলিবই পাৰো অৰ্থাৎ ইয়াৰ নিগেটিভ মিনিং আৰু d little কিয় লিখিব নোৱাৰিলো d little এই কাৰণে লিখিব নোৱাৰিলো যে ইয়াতে নিৰ্দিষ্টকৈ সেন্টেন্সটো বুজোৱা নাই গতিকে he will stay here for a little while will be the correct answer তাৰ পাছৰ সেন্টেন্স dash of the phrase the boys has done his work dash of the boys has done his work বুলি কওঁতে ইয়াতে each of the boys বুলি কিয় ক'লে তাৰমানে each বুলি কোৱাৰ লগে লগে আমি দুজনৰ প্ৰত্যেক বুজো আৰু every বুলি কোৱাৰ লগে লগে দুজনতে বহুতৰ মাজৰ প্ৰত্যেকক বুজায় আৰু some বুলি কওঁতে কিছুমান বুজায় গতিকে each যদি আমি দিওঁ তেতিয়া হ'ব কি দুজনৰ প্ৰত্যেকজনেই তেওঁলোকৰ কাম কৰিছে
তেনেকুৱা অৰ্থ হ'ব each of the boys has done his work. তাৰ পাছৰ সেন্টেন্স she has dash things to do. ইয়াতে অপশ্যন আছে lots of, much আৰু most. আমি muchটো ইয়াত লগাব নোৱাৰো কাৰণ আনকাউণ্টেবল নাউন নহয় বা দ্বিতীয়তে কম্পাৰেটিভ ডিগ্ৰী যোগ হৈ থকা এডজেক্টিভ নহয়, গতিকে much আমি লগাব নোৱাৰো। most আমি কিয় লগাব নোৱাৰো কাৰণ সেন্টেন্সটো সুপাৰলেটিভ ডিগ্ৰী সেন্টেন্স নহয়, গতিকে এটা lots হ'ব। lots of কিয় ব্যৱহাৰ কৰিলোঁ? lots of এই কাৰণে ব্যৱহাৰ কৰিলোঁ যে lots ofে কাউণ্টেবল প্লুৰেল নাউনৰ লগত আমি lots of ব্যৱহাৰ কৰিব পাৰোঁ। he has lots of things to do, তেওঁৰ কৰিবলগীয়া বহুত কাম আছে, সেইটো অৰ্থ হ'ব। এইবাৰ আমি লৈছোঁ HSSC 2002 কুৱেশ্যন পেপাৰখন। ইয়াৰে প্ৰথম সেন্টেন্স আছে I cannot give you this money. অপশ্যনত আছে any, some আৰু a little। গতিকে সেন্টেন্সটো আছে নিগেটিভ সেন্টেন্স I cannot give you, মই তোমাক দিব নোৱাৰোঁ this money। গতিকে আমি অপশ্যনকেইটা চাই লওঁ। এনি ক'ত বহে? অনিৰ্দিষ্ট পৰিমাণ বুজোৱা কোনো এটা নিগেটিভ সেন্টেন্স নাইবা ইণ্টাৰোগেটিভ সেন্টেন্সত এনি বহে। সাম ক'ত বহে? অনিৰ্দিষ্ট পৰিমাণ বুজোৱা যিবিলাক এফাৰ্মেটিভ সেন্টেন্স তাত বহে। এ লিটল ক'ত বহে? আনকাউণ্টেবল নাউনৰ লগত এ লিটল বহে। এতিয়া আমি যদি ইয়াতে চাওঁ I cannot give you this money, ইয়াতে কাৰেক্ট আনসাৰ হ'ব I cannot give you any money। অৰ্থটো হ'ব মই তোমাক কোনো পইচা দিব নোৱাৰোঁ, মানে একো পইচা দিব নোৱাৰোঁ। এনিটো হৈছে নিগেটিভ সেন্টেন্সৰ লগত বহা ডিটাৰমিনাৰ আৰু এটা অনিৰ্দিষ্ট পৰিমাণ বুজায়। তাৰ পাছৰ সেন্টেন্স our principal is a man of dash words। অপশ্যন আছে few, a few আৰু d few। গতিকে ইয়াৰে সেন্টেন্সটোত থকা অপশ্যন তিনিটাৰ আমি ফিউটো লগাব লাগিব, কিয়নো our principal is a man of few words। a man of few words মানে খুব কম কথাৰ মানুহ, অৰ্থাৎ খুব কম কথা কোৱা মানুহ। আমাৰ প্ৰিন্সিপালজন এজন খুব কম কথা কোৱা মানুহ, তেনেকুৱা অৰ্থ হ'ব। ফিউৱে কি বুজায়? কাউণ্টেবল প্লুৰেল নাউনৰ খুব কম, যাক আমি নাই বুলিব পাৰোঁ, ইয়াৰ নিগেটিভ মিনিং। গতিকে আমি যদি কওঁ এ মেন অফ ফিউ ৱৰ্ডছ, তাৰমানে খুব কম কথাৰ মানুহ, যাক আমি কথা নকয় বুলিয়ে ক'ব পাৰোঁ। গতিকে আৱাৰ প্ৰিন্সিপাল ইজ এ মেন অফ ফিউ ৱৰ্ডছ, এইটো শুদ্ধ উত্তৰ হ'ব। তাৰ পাছৰ সেন্টেন্স she does not get this time for studies। she does not get, তাই নাপায়, this time for studies মানে ষ্টাডিৰ কাৰণে সময় নাপায়। কিমান সময় নাপায়? মেনি লগাব নোৱাৰোঁ কাৰণ টাইম ৱৰ্ডটো কাউণ্টেবল প্লুৰেল নাউন নহয়। চাম লগাব নোৱাৰোঁ, চামটো, গতিকে চামটো যদিও আমি ইয়াত লগাব পাৰোঁ কিন্তু এই সেন্টেন্সৰ ক্ষেত্ৰত নাখাটিব, গতিকে ইয়াতে আমাৰ মাছ লগাব লাগিব। she does not get much time for studies, তেওঁ পঢ়িবৰ কাৰণে বা অধ্যয়নৰ কাৰণে বেছি সময় নাপায়। মাছ ৱৰ্ডটো আনকাউণ্টেবল নাউনৰ লগত বহে, গতিকে টাইমটো এটা আনকাউণ্টেবল নাউন, টাইমক আমি গণিব নোৱাৰোঁ, কিন্তু আৱাৰ্ছক গণিব পাৰোঁ। আৱাৰ্ছ বুলি কোৱাৰ লগে লগে ঘণ্টা, টাইম মানে সময়, সময় আমি গণিব নোৱাৰোঁ, কিন্তু আমি ঘণ্টা গণিব পাৰোঁ, মিনিট গণিব পাৰোঁ, ছেকেণ্ড গণিব পাৰোঁ, কিন্তু ইয়াতে যিটো টাইম আছে, গতিকে মাছ টাইম ফৰ ষ্টাডিজ, she does not get much time for studies will be the correct answer। তাৰ পাছৰ সেন্টেন্স আছে my brother is dash NCC cadet। এইটো সেন্টেন্স আগতেও আহিছে, গতিকে NCCৰ আগত এন হ'ব কাৰণ এনৰ উচ্চাৰণটো ভাইলৰ নিচিনা হৈছে। গতিকে এনেকুৱা ধৰণৰ যিবিলাক এব্ৰিভিয়েশ্যন আছে, এব্ৰিভিয়েশ্যনবিলাকৰ প্ৰথমৰটোৰ যদি উচ্চাৰণটো ভাৱেলৰ নিচিনা হয় তেতিয়া আমি এন লগাওঁ, যেনে NMBBS, NFRCS, NRCC, গতিকে NCCৰ আগত এনে হ'ব। তাৰ পাছৰ সেন্টেন্স আছে দি ষ্টৰি ইজ ডেছ ইণ্টাৰেষ্টিং। গতিকে আমাৰ এতিয়া মাছ, মোৰ আৰু ভেৰি আছে, গতিকে মাছ, মোৰ আৰু ভেৰিৰ মাজত ইয়াতে ভেৰি হ'ব, কিয়নো দ্য ষ্টৰি ইজ মাছ ইণ্টাৰেষ্টিং, মোৰ ইণ্টাৰেষ্টিং আৰু ভেৰি ইণ্টাৰেষ্টিঙৰ ভেৰিটোহে হ'ব এই গল্পটো বা কাহিনীটো বৰ আমোদজনক, ভেৰি ইণ্টাৰেষ্টিং। তাৰ পাছত আহিব
তাৰ পাছৰ সেন্টেন্স আছে he has to feed his family with dash money he earns অপচনত আছে little a little আৰু the little গতিকে ইয়াতে হ'ব the little he has to feed his family with the little money he earns তেওঁ যিখিনি টকা উপাৰ্জন কৰে সেই টকাখিনিক নিৰ্দিষ্টকৈ বুজোৱাৰ কাৰণে আমি ইয়াতে the little লগাব লাগিব মানিটো আনকাউন্টেবল নাউন আৰু আনকাউন্টেবল নাউনৰ আগত little a little বা the little লগাও কিন্তু যেহেতু সেন্টেন্সটো এটা নিৰ্দিষ্ট অৰ্থ প্ৰকাশ কৰিছে গতিকে আমি ইয়াতে the little টো লগাব লাগিব গতিকে সেন্টেন্সটোৰ শুদ্ধ আনসাৰ হ'ব he has to feed his family with the little money he earns এইবাৰ আমি HSLC 2003 কোৱেশ্চনখন লৈছো ইয়াতে আছে a sentence dash of their property was destroyed in the flood অপচনত আছে many much আৰু more গতিকে ইয়াতে much হ'ব কিয় much হ'ব dash of their property বুলি কোৱাৰ লগে লগে আছে property uncountable noun property আমি গণিব নোৱাৰো 1 2 3 4 এনেকে গতিকে যেহেতু আমি property গণিব নোৱাৰো গতিকে আমি ইয়াতে much লগাব লাগিব much of their property was destroyed in the flood বানপানীত তেওঁলোকৰ বহুত সম্পত্তি ধ্বংস কৰা হৈছিল সেইটো উত্তৰ হ'ব তাৰ পাছৰ সেন্টেন্স he has to manage with dash money he earns এটো সেন্টেন্স আগতেও আহিছে গতিকে ইয়াতে the little হ'ব he has to manage with the little money he earns তাৰ পাছৰ সেন্টেন্স আছে this is dash European lady I was talking about অপচন আছে A and D গতিকে A and D ইয়াত আছে ইউৰোপিয়ান ৱৰ্ডৰ লগত A হ'ব লাগে কাৰণ ইউৰোপিয়ান ৱৰ্ডটোৰ কি হৈছে ই ইউ টু কনসনেন্টৰ নিচিনা সাউন্ড হৈছে ভাউলৰ নিচিনা সাউন্ড হোৱা নাই কিন্তু ইয়াত A ইউৰোপিয়ান লেডি নহয় কিয় নহয় পিছৰ সেন্টেন্সৰ পিছফালে কোৱা আছে I was talking about তাৰ মানে মই যিজনী ইউৰোপীয় ভদ্ৰমহিলাৰ কথা কৈ আছো সেই ইউৰোপীয় ভদ্ৰমহিলাগৰাকীক নিৰ্দিষ্টকৈ বুজোৱাৰ কাৰণে এটা দি ইউৰোপিয়ান লেডি হ'ব this is the European lady I was talking about এইটো ইয়াৰে আনসাৰ হ'ব তাৰ পাছৰ সেন্টেন্স many guests were invited but only dash turned up অপচন আছে few a few the few গতি ইয়াতে a few হ'ব কিয় a few হ'ব কাউন্টেবল প্লুৰেল নাউন মই বাৰে বাৰে কৈ আছো এই কথাটো যে কাউন্টেবল প্লুৰেল নাউনৰ লগত কেইটামান বুজোৱা অৰ্থত আমি a little ব্যৱহাৰ কৰো আৰু যিবিলাক সেন্টেন্সত only but however yet এই ওয়ার্ডবিলাক থাকে তাতে a few হয় গতিকে এই সেন্টেন্সটোত many guests were invited but only a few turned up বহুতো অতিথিক নিমন্ত্ৰণ কৰা হৈছিল মাত্ৰ কেইজন মানুহে উপস্থিত হৈছিল গতিকে a few will be the right answer তাৰ পাছৰ সেন্টেন্স আছে we found the house without dash difficulty অপচনত আছে much many আৰু more গতিকে ইয়াত হ'ব without much difficulty কিয় much হ'ল আমি difficulty ওয়ার্ডটো আমি গণিব নোৱাৰো 1 2 3 4 এনেকুৱাকে গণিব নোৱাৰো গতিকে 1 2 3 4 কে গণিব নোৱাৰিলে মানে কি হয় সেইটো আনকাউন্টেবল নাউন হ'ল আৰু আনকাউন্টেবল নাউনৰ আগত সদায় much হয় many কিয় নহল কাৰণ difficulty ওয়ার্ডটোক আমি 1 2 3 4 কে গণিব নোৱাৰো গতিকে কাউন্টেবল প্লুৰেল নাউনৰ লগত many হয় মোৰ কিয় নিলিখিলো মোৰ এই কাৰণে নিলিখিলো যে সেন্টেন্সটো কম্পাৰেটিভ ডিগ্ৰীত নাই গতিকে we found the house without much difficulty will be the right answer তাৰ পাছৰ সেন্টেন্স ৰজনীকান্তা is called dash Scot of Assam অপচনত আছে A N আৰু D এই তিনটাৰ আসলতে D আৰ্টিকেলটো ইয়াতে কাৰেক্ট আনসাৰ হ'ব ৰজনীকান্তা is called the Scot of Assam ৰজনীকান্তক অসমৰ স্কট বুলি কোৱা হয় আসলতে স্কটৰ লগত ৰজনীকান্তক তুলনা কৰি আসলতে স্কটৰ যেটো গুণ সেই গুণটো যেহেতু ৰজনীকান্তৰ তাত থকা বুলি কৈছে গতিকে ইয়াতে দ্য স্কট অফ আসাম হ'ব একেদৰে কি হ'ব শেক্সপিয়াৰ ইজ কল্ড দ্য হোমাৰ অফ ইণ্ডিয়া একে ধৰণৰ সেন্টেন্স
গতিকে দ্য স্কট অফ আছাম এইটো শুদ্ধ উত্তৰ হ'ব তাৰপিছত আমি HSLC 2004 কুৱেশ্যন পেপাৰখন লৈছোঁ ইয়াতে আছে দিছ ইজ ডেছ ৰুম আই ৱৰ্ক ইন অপশ্যনত আছে AND কাৰেক্ট আনচাৰ হ'ব ডি দিছ ইজ দ্য ৰুম আই ৱৰ্ক ইন এইটোৱে কোঠা য'ত মই কাম কৰোঁ গতিকে কোঠাটোক নিৰ্দিষ্টকৈ বুজাইছে গতিকে ডি আৰ্টিকল হ'ব ডেছ অফ দ্য আপেলছ ৱেৰ ৰোটেন অপশ্যনত আছে মেনি মাছ আৰু মোৰ গতিকে ইয়াতে আমি কি লিখিব লাগিব মেনি লিখিব লাগিব কাৰণ আপেলছ বুলি কোৱাৰ লগে লগে আমি গণিব পাৰোঁ গতিকে কাউণ্টেবল প্লুৰেল নাউনৰ লগত মেনি আৰ্টিকল বহে মেনি ডিটাৰমিনাৰটো বহে গতিকে মেনি অফ দ্য আপেলছ ৱেৰ ৰোটেন এইটো শুদ্ধ উত্তৰ হ'ব তাৰ পাছত আছে অনলি ডেছ অফ দ্য এপ্লিকেণ্টছ ৱেৰ সুইটেবল চেণ্টেন্সটো যিহেতু অনলি আছে আগতে মই কৈছোঁৱেই গতিকে এ ফিউ হ'ব অনলি এ ফিউ এপ্লিকেণ্টছ ৱেৰ সুইটেবল মাত্ৰ কেইজনমান এপ্লিকেণ্টহে উপযুক্ত তাৰ পাছৰ চেণ্টেন্স আই এক্সপেক্ট অনলি ডেছ এনকাৰেজমেণ্ট ফ্ৰম ইউ গতিকে এনকাৰেজমেণ্ট বুলি কোৱাৰ লগে লগে আমি এনকাৰেজমেণ্টক গুণিব নোৱাৰোঁ এইটো এটা আনকাউণ্টেবল নাউন আৰু এই আনকাউণ্টেবল নাউন কাৰণে লিটল আৰু এ লিটল ডি লিটল অপশ্যন দিছে গতিকে আমাৰ ইয়াতে চেণ্টেন্সটোত অনলি আছে অনলি থাকিলে এ লিটল হ'ব আগতে মই কৈছোঁ এই কথাটো তাৰ পাছৰ চেণ্টেন্স দ্য ৱৰ্কাৰ্ছ ডিচাইডেড টু ফৰ্ম ডেছ ইউনিয়ন ৱৰ্ডটোৰ যদিও ভাৱেল লেটাৰেদি আৰম্ভ হৈছে গতিকে ইয়াতে এই অপশ্যনটোহে কাৰেক্ট হ'ব কাৰণ ইউনিয়ন ৱৰ্ডটোৰ উচ্চাৰণটো কনচনেণ্টৰ নিচিনা হৈছে ভাৱেলৰ নিচিনা হোৱা নাই তাৰ পাছৰ চেণ্টেন্স আছে ডিড ইউ বাই ডেছ ব্ৰেড টুডে অপশ্যনত আছে চাম এনি আৰু মেনি গতিকে ইয়াতে কাৰেক্ট আনচাৰ হ'ব ডিড ইউ বাই এনি ব্ৰেড টুডে তুমি কিবা ব্ৰেড আজি কিনিছিলানে মানে ইণ্টাৰগেটিভ চেণ্টেন্সৰ লগত চাম আৰু এনিৰ ভিতৰত এনিহে বহে দুয়োটাই অনিৰ্দিষ্ট পৰিমাণ বুজায় গতিকে অনিৰ্দিষ্ট পৰিমাণ বুজালেও যিহেতু চেণ্টেন্সটো ইণ্টাৰগেটিভ চেণ্টেন্স গতিকে ইণ্টাৰগেটিভ চেণ্টেন্সৰ লগত এনি হয় আৰু নিগেটিভ চেণ্টেন্সৰ লগতো এনি হয় গতিকে ইয়াতে এনিহে শুদ্ধ উত্তৰ হ'ব ডিড ইউ বাই এনি ব্ৰেড টুডে তাৰপিছত আমি HSLC 2005 কুৱেশ্যন পেপাৰখন লৈছোঁ অনলি ডেছ এমং দ্য ইনভাইটিজ টাৰ্ণড আপ গতিকে অনলি আছে বাক্যটোত এ ফিউ হ'ব অনলি এ ফিউ মাত্ৰ কেইজনমান এমং দ্য ইনভাইটিজ যিসকলক নিমন্ত্ৰণ জনোৱা হৈছিল সেইসকলৰ মাজৰ কেইজনমানহে টাৰ্ণড আপ মানে উপস্থিত হৈছিল গতিকে অনলি যিহেতু চেণ্টেন্সত আছেই গতিকে এ ফিউটোৱেই কাৰেক্ট আনচাৰ হ'ব তাৰ পাছৰ চেণ্টেন্স ডু ইউ হেভ ডেছ বুকছ অন এষ্ট্ৰলজি গতিকে ইয়াতে চেণ্টেন্স আছে চাম আৰু এনি গতিকে চেণ্টেন্সটো আছে ইণ্টাৰগেটিভ যিহেতু আছে এনি হ'ব ডু ইউ হেভ এনি বুকছ অন এষ্ট্ৰলজি তোমাৰ এষ্ট্ৰলজিৰ ওপৰত কিবা কিতাপ আছেনে মানে ইণ্টাৰগেটিভ চেণ্টেন্সত এনি হয় তাৰ পাছৰ চেণ্টেন্স ইউ উইল হেভ টু মেনেজ ডেছ মানি ইউ হেভ অপশ্যনত আছে লিটল এ লিটল আৰু ডি লিটল গতিকে ইয়াতে কাৰেক্ট আনচাৰ হ'ব ইউ উইল হেভ টু মেনেজ উইথ দ্য লিটল মানি ইউ হেভ গতিকে মানিটো নিৰ্দিষ্টকৈ বুজোৱাৰ কাৰণে দ্য লিটল হ'ব ইয়াত ডেছ আণ্ডাৰ গ্ৰেজুৱেট কেনট এপ্লাই ফৰ ডেট পোষ্ট অপশ্যন আছে AND এই চেণ্টেন্সটোত আণ্ডাৰ গ্ৰেজুৱেট ৱৰ্ডটোত আমি কি উচ্চাৰণ কৰিছোঁ ভাৱেলৰ নিচিনা উচ্চাৰণ আণ্ডাৰ গতিকে ভাৱেলৰ যিহেতু উচ্চাৰণ হৈছে গতিকে আমি এন আণ্ডাৰ গ্ৰেজুৱেট লিখিব পাৰোঁ নাইবা ইয়াত ডি আণ্ডাৰ গ্ৰেজুৱেট লিখিলেও ভুল নহ'ব কাৰণ ডি আণ্ডাৰ গ্ৰেজুৱেট লিখাৰ লগে লগে আণ্ডাৰ গ্ৰেজুৱেটসকলক আমি নিৰ্দিষ্টকৈ বুজোৱা অৰ্থ প্ৰকাশ হ'ব আৰু যদি আমি এন লিখোঁ তেতিয়া এন আণ্ডাৰ গ্ৰেজুৱেট কেনট এপ্লাই ফৰ ডেট পোষ্ট মানে আণ্ডাৰ গ্ৰেজুৱেটসকলে সেই পদটোত এপ্লাই কৰিব নোৱাৰে তেনেকুৱা অৰ্থ হ'ব গতিকে এন আৰু ডি দুয়োটাৰ কোনো এটা লিখিলেই শুদ্ধ হ'ব কিন্তু এ নহ'ব তাৰ পাছৰ চেণ্টেন্স দ্য ছ'চাইটি গিভছ ডেছ ৰেছপেক্ট টু এ থিংকাৰ
মেনি মোৰ আৰু মাছ গতিকে ৰেচপেক্ট বুলি কওঁতে আমি ৰেচপেক্টক গণিব নোৱাৰোঁ আনকাউণ্টেবল নাউন গতিকে যিহেতু আনকাউণ্টেবল নাউন গতিকে এটা মাছ হ'ব মেনিও নহয় মোৰো নহয় দ্য ছ'চাইটি গিভছ মাছ ৰেচপেক্ট টু এ থিংকাৰ সমাজে এজন থিংকাৰ বা চিন্তাবিদক বেছি সন্মান দিয়ে গতিকে মাছ ৰেচপেক্ট হ'ব তাৰ পাছৰ চেণ্টেন্স আছে দিছ ইজ নট ডেছ ইউজুৱেল হেপেনিং অপশ্যনত আছে এ এন ডি গতিকে ইয়াতে উত্তৰটো হ'ব এ ইউজুৱেল হেপেনিং কাৰণ ইউজুৱেল ৱৰ্ডটো যদিও ভাৱেল লেটাৰেদি আৰম্ভ হৈছে তথাপি ইয়াৰ যিটো উচ্চাৰণ সেই উচ্চাৰণটো কনচনেণ্টৰ নিচিনা হৈছে গতিকে ভাৱেল লেটাৰেদি আৰম্ভ হ'লেও ৱৰ্ডটোৰ যদি উচ্চাৰণটো কনচনেণ্টৰ নিচিনা হয় বা ব্যঞ্জন বৰ্ণৰ নিচিনা হয় তেতিয়া আমি এই আৰ্টিকল ব্যৱহাৰ কৰিব লাগে গতিকে উত্তৰটো হ'ব দিছ ইজ নট এ ইউজুৱেল হেপেনিং গতিকে এইটো শুদ্ধ উত্তৰ হ'ব তাৰপিছত HSLC 2006 কুৱেশ্যন পেপাৰখনত আছে দ্য গাৰ্ল হেজ ডেছ গুড কোৱালিটিজ ইয়াতে অপশ্যনত আছে মাছ মোৰ আৰু মেনি মাছ মোৰ আৰু মেনিৰ এই অপশ্যনকেইটাৰ ইয়াতে মেনি হ'ব কাৰণ গুড কোৱালিটিজ বুলি কোৱাৰ লগে লগে কোৱালিটিজ ৱৰ্ডটো প্লুৰেল নাউনত আছে মানে কাউণ্টেবল প্লুৰেল গুড কোৱালিটিজ বুলি কওঁতে ভাল গুণ এটা দুটা তিনিটা চাৰিটা এনেকৈ আমি গণিব পাৰোঁ গতিকে ইয়াতে হ'ব দ্য গাৰ্ল হেজ মেনি গুড কোৱালিটিজ গতিকে মেনি গুড কোৱালিটিজটো ইয়াতে শুদ্ধ উত্তৰ হ'ব তাৰপিছত আহিছে কেন ইউ হেল্প মি উইথ ডেছ মানি অপশ্যন আছে লিটল এ লিটল আৰু ডি লিটল গতিকে চেণ্টেন্সটো আছে ইণ্টাৰোগেটিভ থাকিলেও ইয়াতে কেন ইউ হেল্প মি উইথ এ লিটল মানি তুমি মোক অলপ টকাৰে সহায় কৰিব পাৰিবানে গতিকে ইণ্টাৰোগেটিভ চেণ্টেন্স হ'লেও ইয়াতে অলপ অৰ্থ বুজোৱাৰ কাৰণে এ লিটল হৈছে লিটল হ'ব কিয় নোৱাৰিলে লিটল হোৱাৰ লগে লগে চেণ্টেন্সটোৰ মিনিংটো নিগেটিভ হৈ যাব আৰু ডি লিটল হ'ব লাগিলে চেণ্টেন্সটোৱে নিৰ্দিষ্টকৈ বুজাব লাগিব গতিকে ইয়াতে নিগেটিভ মিনিঙো বুজোৱা নাই আৰু নিৰ্দিষ্টভাৱে বুজোৱা নাই সেইকাৰণে এ লিটলটো ইয়াতে শুদ্ধ উত্তৰ হ'ব তাৰ পাছৰ চেণ্টেন্স আৱাৰ প্ৰিন্সিপাল ইজ এ মেন অফ ডেছ ৱৰ্ডছ এইটো চেণ্টেন্স আগতেও আহিছে আৱাৰ প্ৰিন্সিপাল ইজ এ মেন অফ ফিউ ৱৰ্ডছ মানে কৈছোঁহে খুব কম কথাৰ মানুহ অৰ্থাৎ খুব কমকৈ কথা কোৱা মানুহ গতিকে ফিউ ৱৰ্ডছ নিগেটিভ মিনিং তাৰপিছত আছে ডিড ইউ বাই ডেছ অৰেঞ্জেছ টুডে অপশ্যনত আছে এনি চাম আৰু মেনি গতিকে চেণ্টেন্সটো ইণ্টাৰোগেটিভ গতিকে ইণ্টাৰোগেটিভ চেণ্টেন্সৰ লগত এনি বহে গতিকে ডিড ইউ বাই এনি অৰেঞ্জেছ টুডে গতিকে এনিটো ইয়াতে শুদ্ধ উত্তৰ হ'ব আৱাৰ টিচাৰ গেভ আছ ডেছ ইউজফুল এডভাইচ ইয়াতে মাছ ইউজফুল এডভাইচ হ'ব কাৰণ ইউজফুল এডভাইচ বুলি কোৱাৰ লগে লগে আমি শিক্ষকে দিয়া উপদেশক গণিব নোৱাৰোঁ 1 2 3 4 এনেকৈ গণিব নোৱাৰোঁ এইটো এটা আনকাউণ্টেবল নাউন গতিকে আনকাউণ্টেবল নাউনৰ আগত সদায় মাছ হয় গতিকে আৱাৰ টিচাৰ গেভ আছ মাছ ইউজফুল এডভাইচ এইটো কাৰেক্ট আনচাৰ হ'ব নেক্সট আছে কালিদাস ইজ ডেছ শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া ইয়াতে আমাৰ আগৰো এনেকুৱা চেণ্টেন্স এটা আহিছে ৰজনীকান্ত ৱাজ দ্য স্কট অফ আছাম তেনেকুৱা আহিছিলে গতিকে ইয়াতো ডি আৰ্টিকলে হ'ব গতিকে কালিদাস ইজ দ্য শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া মানে শ্বেক্সপিয়াৰৰ গুণ কালিদাসৰ গাত থকা বুলি প্ৰকাশ কৰিছে গতিকে ডি আৰ্টিকল হ'ব এইবাৰ আমি লৈছোঁ 2007 কুৱেশ্যন পেপাৰখন ইয়াতে প্ৰথম চেণ্টেন্স আছে হি হেজ ডেছ ফ্ৰেণ্ডছ হু ষ্টেণ্ড বাই হিম অপশ্যনত আছে ফিউ এ ফিউ ডি ফিউ গতিকে ইয়াতে হি হেজ এ ফিউ ফ্ৰেণ্ডছ হু ষ্টেণ্ড বাই হিম এইটো শুদ্ধ উত্তৰ হ'ব কাৰণ হি হেজ এ ফিউ ফ্ৰেণ্ডছ তেওঁৰ কেইজনমান বন্ধু আছে হু ষ্টেণ্ড বাই হিম যিয়ে তেওঁৰ কাষত থিয় হ'ব পাৰে বা যিয়ে তেওঁক সহায় কৰিব পাৰে গতিকে এইটো অৰ্থত কেইজনমান অৰ্থত আমি এ ফিউ ফ্ৰেণ্ডছ লগাব লাগিব গতিকে হি হেজ এ ফিউ ফ্ৰেণ্ডছ হু ষ্টেণ্ড বাই হিম উইল বি দ্য কাৰেক্ট আনচাৰ
নেক্সট সেন্টেন্স আছে ডিড ইউ হ্যাভ ডেছ ডিফিকাল্টি ইন ফাইণ্ডিং দ্য হাউচ এই সেন্টেন্সটো আছে মাছ এনি আৰু মেনি এই তিনিটা অপশ্যনৰ আমি কি লগাব লাগিব এনি লগাব লাগিব কিয় কাৰণ সেন্টেন্সটো আছে ইণ্টাৰোগেটিভ সেন্টেন্সৰ আমি জানো ইণ্টাৰোগেটিভ সেন্টেন্সৰ লগত আৰু নিগেটিভ সেন্টেন্সৰ লগত এনি ডিটাৰমিনাৰ বহে গতিকে আমি ইয়াতে ডিড ইউ হ্যাভ এনি ডিফিকাল্টি ইন ফাইণ্ডিং দ্য হাউচ এইটো কাৰেক্ট আনসাৰ হ'ব কিন্তু ডিফিকাল্টি ৱৰ্ডটোৰ আগত মাছও হ'ব পাৰে যদিহে এইটো আনকাউণ্টেবল বুজায় কিন্তু ইয়াতে আমাৰ যেহেতু ইণ্টাৰোগেটিভ সেন্টেন্স আছে গতিকে ডিড ইউ হ্যাভ এনি ডিফিকাল্টি ইন ফাইণ্ডিং দ্য হাউচ ঘৰটো বিচাৰি পোৱাত বহুত কষ্ট পালা নেকি তেনেকুৱা অৰ্থ হ'ব ডিড ইউ হ্যাভ মাছ ডিফিকাল্টি মানে বহুত কষ্ট পালা নেকি ইন ফাইণ্ডিং দ্য হাউচ গতিকে মাছ ডিফিকাল্টি কাৰেক্ট আনসাৰ হ'ব নেক্সট আছে হিজ ব্ৰাদাৰ ইজ ডেছ ইউনিভাৰ্চিটি ষ্টুডেণ্ট গতিকে ইয়াতে হ'ব এ ইউনিভাৰ্চিটি ষ্টুডেণ্ট কিয়নো ইউনিভাৰ্চিটি ৱৰ্ডটো যদিও ভাৱেল লেটাৰেদি আৰম্ভ হৈছে ইয়াৰ কনচনেণ্টৰ নিচিনা চাউণ্ড হৈছে আৰু কনচনেণ্টৰ নিচিনা চাউণ্ড হোৱা ৱৰ্ডৰ আগত আমি এ লিখোঁ গতিকে এ ইউনিভাৰ্চিটি ষ্টুডেণ্টটো কাৰেক্ট আনসাৰ হ'ব তাৰ পাছত আছে আই এপ্ৰিচিয়েট ইভেন ডেছ হেল্প দে গেভ মি গতিকে ইয়াতে অপশ্যন আছে লিটল এ লিটল আৰু ডি লিটল গতিকে ইয়াতে কাৰেক্ট আনসাৰ হ'ব আই এপ্ৰিচিয়েট ইভেন দ্য লিটল হেল্প দে গেভ মি মানে তেওঁলোকে যিখিনি সহায় মোক কৰিলে সেইখিনিয়ে মই প্ৰশংসা কৰিছোঁ বা মই এপ্ৰিচিয়েট কৰিছোঁ গতিকে নিৰ্দিষ্টকৈ বুজোৱাৰ অৰ্থত ডি লিটল ইয়াতে হৈছে তাৰ পাছৰ সেন্টেন্স এন আমব্ৰেলা ইজ ডেছ ইউজফুল থিং অপশ্যনত আছে এ এন ডি গতিকে ইয়াতে ইউজফুল ৱৰ্ডটো যদিও ভাৱেল লেটাৰেদি আৰম্ভ হৈছে ইয়াৰ উচ্চাৰণটো কনচনেণ্টৰ নিচিনা হৈছে গতিকে কনচনেণ্টৰ নিচিনা হোৱাৰ কাৰণে ইয়াৰ আগত এ হ'ব এ ইউজফুল থিং তাৰ পাছৰ সেন্টেন্স হেভ ইউ ডেছ বুক টু ৰিড অপশ্যনত আছে চাম মেনি আৰু এনি এই তিনিটাৰ আমি লিখাৰ আগতে সেন্টেন্সটো চাই লৈ গ'লোঁ হেভ ইউ এনি বুক টু ৰিড এনি কিয় লিখিলোঁ এনি ডিটাৰমিনাৰটো ইণ্টাৰোগেটিভ সেন্টেন্স আৰু নিগেটিভ সেন্টেন্সৰ লগত বহে গতিকে সেন্টেন্সটো যিহেতু ইণ্টাৰোগেটিভ আছে গতিকে আমি ইয়াতে এনি ডিটাৰমিনাৰটো লগাব লাগিব এবাৰ আমি লৈছোঁ HSLC 2008 কুৱেশ্যন পেপাৰখন ইয়াৰে প্ৰথম সেন্টেন্স হৈছে মেনি গেষ্টছ ৱেৰ ইনভাইটেড বাট অনলি ডেছ টাৰ্নড আপ সেন্টেন্স অনলি আছে গতিকে এ ফিউ হ'ব এনেকুৱা সেন্টেন্স আগতেও আহিছে বহুত তাৰ পাছত আহিছে দিছ ইজ ডেছ ইউৰোপিয়ান লেডি আই ৱাজ টকিং এবাউট এইটো আহিছে আগতে গতিকে দিছ ইজ দ্য ইউৰোপিয়ান লেডি আই ৱাজ টকিং এবাউট কাৰেক্ট আনসাৰ হ'ব তাৰ পাছত আহিছে আই কেনট গিভ ইউ ডেছ মানি সেন্টেন্সটো নিগেটিভ আছে গতিকে আই কেনট গিভ ইউ এনি মানি মই তোমাক কোনো পইচা দিব নোৱাৰোঁ তাৰ পাছৰ সেন্টেন্স আছে উই ফাউণ্ড দ্য হাউচ উইদাউট ডেছ ডিফিকাল্টি এইটো সেন্টেন্স আগতে আহিছে গতিকে এটা মাছ হ'ব মাছ ডিফিকাল্টি তাৰপিছত আছে শ্ৰীলংকা ইজ ডেছ আইলেণ্ড আইলেণ্ড ৱৰ্ডটো ভাৱেল লেটাৰেদি আৰম্ভ হৈছে আৰু উচ্চাৰণটো ভাৱেলৰ নিচিনা হৈছে গতিকে শ্ৰীলংকা ইজ এন আইলেণ্ড শ্ৰীলংকা ইজ এন আইলেণ্ড শুদ্ধ উত্তৰ হ'ব তাৰপিছত আছে ডেছ অফ দ্য বইজ ৱাজ ৰিৱাৰ্ডেড ইয়াতে হ'ব ইটছ অফ দ্য বইজ ৱাজ ৰিৱাৰ্ডেড মানে ইটছে দুটাৰ মাজৰ প্ৰত্যেকক বুজায় আৰু এভৰিয়ে দুটাতকৈ বেছিৰ মাজৰ প্ৰত্যেকক বুজায় গতিকে সেন্টেন্সটো যিহেতু মানে আমাক দুটাতকৈ বেছিৰ মাজৰ প্ৰত্যেকক বুজোৱা কথাটো কোৱা নাই গতিকে ইটছ অফ দ্য বইজ ৱাজ ৰিৱাৰ্ডেড শুদ্ধ উত্তৰ হ'ব তাৰপিছত আহিছে কুৱেশ্যন HSLC 2009 কুৱেশ্যন পেপাৰখনত হি গেভ এৱে ডেছ মানি হি হেড টু দ্য বেগাৰ এনেকুৱা সেন্টেন্স বাৰে বাৰে আহি আছে অপশ্যনত আছে লিটল এ লিটল ডি লিটল গতিকে ইয়াতে শুদ্ধ অপশ্যন হ'ব দ্য লিটল হি গেভ এৱে দ্য লিটল মানি হি হেড টু দ্য বেগাৰ মানে তেওঁৰ যিখিনি টকা আছিল সেই টকাখিনি ভিক্ষাৰীবিলাকক ভগাই দিছিল গতিকে দ্য লিটল তাৰ পাছৰ সেন্টেন্স ৰিডিং ইজ ডেছ ইউজফুল হবি AND অপশ্যন আছে গতিকে ইউজফুল আছে ইউজফুলটো যদিও ভাৱেল লেটাৰেদি হৈছে উচ্চাৰণটো হৈছে কনচনেণ্টৰ নিচিনা গতিকে এ ইউজফুল হবি উইল বি দ্য কাৰেক্ট আনসাৰ
নেক্সট আছে অনলি ডেছ অফ দ্য কেণ্ডিডেটছ উইল সুইটেবল ইয়াতে এ ফিউ হ'ব মই কৈছোঁ এই কাৰণটো আগতে বহুতবাৰ তাৰ পাছৰ চেণ্টেন্স দে ওন দ্য মেথছ উইদাউট ডেছ ডিফিকাল্টি দে ওন দ্য মেথছ উইদাউট মাছ ডিফিকাল্টি এইটো চেণ্টেন্সো বাৰে বাৰে আহিছে ডেছ অফ দ্য কম্পিটিটাৰ্ছ উইল গেট এ চাৰ্টিফিকেট গতিকে ইয়াতে ডেছ অফ দ্য কম্পিটিটাৰ্ছ উইল গেট এ চাৰ্টিফিকেট মানে গতিকে ইয়াতে ইচ অফ দ্য কম্পিটিটাৰ্ছ উইল গেট এ চাৰ্টিফিকেট ইয়াতে শুদ্ধ উত্তৰ হ'ব আগতে এনেকুৱা চেণ্টেন্স আহিছে বহুত তাৰপিছত এবাৰ আই ডোণ্ট এক্সপেক্ট ডেছ হেল্প ফ্ৰম দেম আই ডোণ্ট একচেপ্ট এনি হেল্প ফ্ৰম দেম গতিকে এনিটো ইয়াতে শুদ্ধ উত্তৰ হ'ব কাৰণ চেণ্টেন্সটো নিগেটিভ আছে নিগেটিভ চেণ্টেন্স 2010 আহিছে মাই ব্ৰাদাৰ ইজ ডেছ এন চি চি কেডেট অপশ্যনত আছে এ এন ডি গতিকে ইয়াতে এন চি চি কেডেট হ'ব তাৰ পাছৰ চেণ্টেন্স ফাৰ্ষ্ট ৰিড ডেছ বুকছ ইউ হেভ উইথ ইউ অপশ্যনত আছে ফিউ এ ফিউ ডি ফিউ গতিকে ইয়াতে কাৰেক্ট অপশ্যন হ'ব দ্য ফিউ ফাৰ্ষ্ট ৰিড দ্য ফিউ বুকছ ইউ হেভ উইথ ইউ প্ৰথমতে তোমাৰ হাতত যি কিতাপ আছে সেইখনে পঢ়ি লোৱা গতিকে যিকেইখন কিতাপ আছে সেইকেইখনক নিৰ্দিষ্টকৈ বুজোৱাৰ কাৰণে ডি ফিউ হ'ব তাৰ পাছৰ চেণ্টেন্স ডেছ অফ দ্য অৰেঞ্জেছ উইআৰ ৰটেন গতিকে ইয়াতে মেনি মোৰ আৰু মাছ আছে গতিকে অৰেঞ্জেছ আমি 1 2 3কে গুণিব পাৰোঁ গতিকে কাউণ্টেবল প্লুৰেল নাউন গতিকে মেনি হ'ব মেনি অফ দ্য অৰেঞ্জেছ উইআৰ ৰটেন এইটো কাৰেক্ট আনচাৰ হ'ব মেনি অফ দ্য অৰেঞ্জেছ উইআৰ ৰটেন তাৰ পাছৰ চেণ্টেন্স চক্ৰেটিছ গেভ ডেছ ইউজফুল এডভাইচ টু হিজ পিপিলছ চক্ৰেটিছে তেওঁৰ পিপিলসকলক ছাত্ৰসকলক মানে বহুতো মানে ভাল উপদেশ দিছিল গতিকে ইয়াতে মাছ ইউজফুল এডভাইচ কাৰণ ইউজফুল এডভাইচ বুলি কোৱাৰ লগে লগে আমি ইউজফুল এডভাইচক আমি 1 2 3কে গণিব নোৱাৰোঁ গতিকে ইয়াতে মেনি নহ'ব আৰু এডভাইচ ৱৰ্ডটো আছে আনকাউণ্টেবল নাউনত গতিকে মাছছে ইয়াৰে কাৰেক্ট আনচাৰ হ'ব চক্ৰেটিছ গেভ মাছ ইউজফুল এডভাইচ টু হিজ পিপিলছ তাৰ পাছৰ চেণ্টেন্স হাৰি আপ উই হেভ অনলি ডেছ টাইম লেফ্ট চেণ্টেন্সটোত অনলি আছে গতিকে আমি এ লিটল লগাব লাগিব হাৰি আপ উই হেভ অনলি এ লিটল টাইম লেফ্ট এইটো এ লিটলটো ইয়াৰে কাৰেক্ট আনচাৰ হ'ব তাৰ পাছৰ চেণ্টেন্স দ্য ৱাৰ্কাৰ্ছ ডিচাইডেড টু ফৰ্ম ডেছ ইউনিয়ন ইউনিয়নৰ আগত এ হ'ব আমি বাৰে বাৰে কৈছোঁ এই কথাটো আগতে বহুতবাৰ আহিছে তাৰপিছত আছে 2011 কুৱেশ্যন পেপাৰ দ্য পেইণ্টাৰ ইজ এ মেন অফ ডেছ ৱৰ্ডছ ইয়াতে ফিউ ৱৰ্ডছ হ'ব কাৰণ এই চেণ্টেন্সটো যদিও অহা নাই ইয়াতে আৱাৰ প্ৰিন্সিপাল ইজ এ মেন অফ ফিউ ৱৰ্ডছ বুলি আহিছিল গতিকে ইয়াতে দ্য পেইণ্টাৰ ইজ এ মেন অফ ফিউ ৱৰ্ডছ ইয়াতে ফিউ হ'ব মানে পেইণ্টাৰজন খুব কম কথা কোৱা মানুহ তেনেকুৱা অৰ্থ প্ৰকাশ কৰিব ডেছ অনাৰেৰী ছেক্ৰেটাৰী গেটছ ন' চেলাৰী ফৰ হোল্ডিং দ্য পোষ্ট অপশ্যনত আছে এ এন ডি গতিকে অনাৰেৰী ৱৰ্ডটোৰ যদিও আমাৰ এইচ কনচনেণ্টেৰে আৰম্ভ হৈছে এইচটো আচলতে চাইলেণ্ট অৰ্থাৎ এই হ চাউণ্ডটো উচ্চাৰণ নহয় গতিকে হ চাউণ্ডটো উচ্চাৰণ নহ'লে কি হ'ল অনাৰেৰী হ'ল মানে ভাৱেল চাউণ্ডেদি আৰম্ভ ৱৰ্ড হ'ল গতিকে ভাৱেল চাউণ্ডেদি আৰম্ভ হোৱা ৱৰ্ড হোৱাৰ কাৰণে ইয়াতে এন অনাৰেৰী কাৰেক্ট আনচাৰ হ'ব এন অনাৰেৰী ছেক্ৰেটাৰী গেটছ ন' চেলাৰী ফৰ হোল্ডিং দ্য পোষ্ট এইটো কাৰেক্ট আনচাৰ হ'ব ডেছ অফ দ্য কেণ্ডিডেটছ মাষ্ট প্ৰডিউচ দেয়াৰ হিজ আইডেণ্টিটি কাৰ্ড এনি এভৰি আৰু ইটছ গতিকে ইয়াতে ডেছ অফ দ্য কেণ্ডিডেটছ বুলি কোৱাৰ লগে লগে কেণ্ডিডেটসকলৰ প্ৰত্যেকেই মানে কেণ্ডিডেট বুলি কোৱাৰ লগে লগে চেণ্টেন্সটোত দুটাতকৈ নিশ্চয় বেছি বুলিয়েই ধৰা হ'ব গতিকে এভৰি অফ দ্য কেণ্ডিডেটছ মাষ্ট প্ৰডিউচ হাৰ অৰ হিজ আইডেণ্টিটি কাৰ্ড উইল বি দ্য কাৰেক্ট আনচাৰ নেক্সট চেণ্টেন্স আছে ইণ্ডিয়া ওন দ্য মেথছ উইথ ডেছ বিট অফ লাক ইয়াতে কাৰেক্ট আনচাৰ হ'ব ইণ্ডিয়া ওন দ্য মেথছ উইথ এ লিটল বিট অফ লাক এ লিটল বিট অফ লাক গতিকে এই লিটলটো ইয়াতে কাৰেক্ট অপশ্যন হ'ব তাৰপিছত HSLC 2012 কুৱেশ্যন পেপাৰ আছে ডেছ মেন আৰ ফ্ৰী ফ্ৰম ফলছ ফিউ এ ফিউ ডি ফিউ ইয়াতে ফিউ হ'ব
few কি হ'ব few টোৱে কাউণ্টেবল প্লুৰেল নাউনৰ খুব কম সংখ্যক যাক আমি নাই বুলিবই পাৰোঁ তেনেকুৱা অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে আমি few ব্যৱহাৰ কৰোঁ গতিকে এটা few men are free from false মানে খুব কম মানুহে অৰ্থাৎ তেনেকুৱা মানুহ নাই বুলিয়ে ক'ব পাৰি গতিকে খুব কম মানুহে মানে দুখৰ পৰা মুক্ত অৰ্থাৎ সকলোৱে দুখ কৰে গতিকে তেনেকুৱা অৰ্থত few men are free from false will be the correct answer. This hour has passed since he left us. এই সেন্টেন্সটোত অপশ্যন আছে এ ডি আৰু এন গতিকে ইয়াতে আৱাৰ ৱৰ্ডটো একেই নিচিনা যদিও এইচ কনচনেণ্ট ৱৰ্ড লেটাৰেদি আৰম্ভ হৈছে তথাপিও এইচটো ইয়াতে চাইলেণ্ট গতিকে আৱাৰ বুলি কোৱাৰ লগে লগে ভাৱেল চাউণ্ড গতিকে এন আৰ হেজ পাষ্ট চিন্স হি লেফ্ট আছ গতিকে এনটো কাৰেক্ট আনচাৰ হ'ব Dash of the students will be given a copy of the magazine গতিকে dash of the students will be given ইয়াতে এই সেন্টেন্সটোত any of the students মানে ষ্টুডেণ্টসকলৰ যিকোনো মানে অৰ্থাৎ প্ৰত্যেককে বা আমি এভৰি লিখিলেও বাক্যটো শুদ্ধ হ'ব এভৰি অফ দ্য ষ্টুডেণ্টছ উইল বি গিভেন এ কাপ অফ মেগাজিন মানে দুটাতকৈ বেছি ষ্টুডেণ্টৰ প্ৰত্যেককে একোখনকৈ মেগাজিন দিয়া হ'ব গতিকে এভৰি অফ দ্য ষ্টুডেণ্টছ উইল বি গিভেন এ কপি অফ মেগাজিন এভৰিটো কাৰেক্ট আনচাৰ হ'ব তাৰ পাছৰ সেন্টেন্স প্লিজ গিভ মি দিছ মানি ইউ হেভ গতিকে ইয়াতে দি লিটল হ'ব প্লিজ গিভ মি দ্য লিটল মানি ইউ হেভ মানে তোমাৰ হাতত যি পইচা আছে সেইখিনিয়ে মোক দিয়া অৰ্থাৎ যিখিনি আছে তাকে নিৰ্দিষ্টকৈ বুজোৱাৰ অৰ্থত দি লিটল হ'ব এইবাৰ আমি HSLC 2013 কুৱেশ্যন পেপাৰখন লৈছোঁ ইয়াতে আহিছে প্ৰথম সেন্টেন্স হি উইল কাম বেক উইদিন ডেছ আৱাৰ আৱাৰ ৱৰ্ডটো যদিও এইচেৰে আৰম্ভ হৈছে ভাৱেল চাউণ্ড ভাউলৰ নিচিনা চাউণ্ড হৈছে এইচটোৰ উচ্চাৰণ হোৱা নাই এইচটো চাইলেণ্ট লেটাৰ গতিকে ইয়াতে এন আৱাৰ হ'ব হি উইল কাম বেক উইদিন এন আৱাৰ এইটো কাৰেক্ট আনচাৰ হ'ব ডেছ মেন আৰ ফ্ৰী ফ্ৰম ফলছ এইটো আগতে আহিছে ফিউ মেন আৰ ফ্ৰী ফ্ৰম ফলছ লিপ ইয়াৰ ফলছ ইন ডেছ ফ'ৰ্থ ইয়াৰ এই সেন্টেন্সৰ অপশ্যন আছে এনি এভৰি আৰু ইটছ গতিকে ইয়াতে কাৰেক্ট আনচাৰ হ'ব এভৰি ফ'ৰ্থ ইয়াৰ মানে প্ৰত্যেক 4 বছৰৰ মূৰে মূৰে লিপ ইয়াৰ আহে বা লিপ ইয়াৰ বছৰ হয় গতিকে এনেকুৱা অৰ্থত আমি ইয়াতে এভৰি ফ'ৰ্থ ইয়াৰটো কাৰেক্ট আনচাৰ হ'ব ডেছ লাৰ্ণিং ইজ এ ডেঞ্জাৰাছ থিং এইটোৰ কাৰেক্ট অপশ্যন আছে লিটল এ লিটল আৰু ডি লিটল গতিকে এই লিটলটোৱে ইয়াৰে কাৰেক্ট আনচাৰ হ'ব এ লিটল লাৰ্ণিং ইজ এ ডেঞ্জাৰাছ থিং মানে অল্প বিদ্যা ভয়ংকৰী তাৰপিছত HSLC 2014 কুৱেশ্যন পেপাৰখন আহিছে আই গেভ ডেছ ৰুপি নোট টু দ্য বেগাৰ অপশ্যনত আছে এ এন ডি ওৱানৰ আগত এ হ'ব যদিও ওটো ভাৱেল হ'লেও এইটো ভাৱেলৰ নিচিনা উচ্চাৰণ হোৱা নাই কনচনেণ্টৰ নিচিনা হৈছে সেইকাৰণে এ 1 ৰুপি নোট হ'ব মাই ফাদাৰ ইজ ডেছ অল্ডাৰ দেন মাই মাদাৰ অপশ্যন আছে মেনি মাথছ আৰু মোৰ গতিকে ইয়াতে মাথছ হ'ব কাৰণ অল্ডাৰ ৱৰ্ডটো কম্পাৰেটিভ ডিগ্ৰী যোগ হৈ আছে গতিকে এই এডজেক্টিভটোৰ আগত যিহেতু কম্পাৰেটিভ ডিগ্ৰী আছে গতিকে মাথছ হ'ব মাই ফাদাৰ ইজ মাথছ অল্ডাৰ দেন মাই মাদাৰ তাৰ পাছৰ সেন্টেন্স আছে আই বাই ডেছ বুকছ এভৰি মান্থ অপশ্যনত আছে ফিউ এ ফিউ ডি ফিউ গতিকে ইয়াতে আমি অপশ্যনত দিব লাগিব আই বাই এ ফিউ বুকছ এভৰি মান্থ মই প্ৰত্যেক মাহতে কেইখনমান কিতাপ কিনো গতিকে এ ফিউ ইয়াতে কাৰেক্ট আনচাৰ হ'ব নেক্সট সেন্টেন্স আই নিড ডেছ মানি আই হেভ আই নিড দ্য লিটল মানি আই হেভ গতিকে যিখিনি মানি বা টকা আছে সেইখিনিকে নিৰ্দিষ্টকৈ বুজোৱাৰ কাৰণে
দ্য লিটল হ'ব আই নিড দ্য লিটল মানি আই হেভ এইটো কাৰেক্ট আনচাৰ হ'ব তাৰপিছত HSLC 2015 কুৱেশ্যন পেপাৰত আহিছে প্লিজ গিভ মি ডেছ টাইম টু ফিনিছ দ্য ৱৰ্ক অপশ্যন একো দিয়া নাই গতিকে অপশ্যন যিহেতু নাই আমি ইয়াতে টাইম ৱৰ্ডটো আছে আনকাউণ্টেবল নাউন অৰ্থাৎ আনকাউণ্টেবল নাউনৰ লগত বহা ডিটাৰমিনাৰ আমি কি লগাব লাগিব লিটল এ লিটল ডি লিটলৰ কোনোবা এটা লগাব লাগিব গতিকে প্লিজ গিভ মি এ লিটল টাইম টু ফিনিছ দ্য ৱৰ্ক কামটো শেষ কৰিবলৈ মোক অলপ সময় দিয়া সেইটো অৰ্থ হ'ব গতিকে এই লিটল টাইমটো ইয়াৰে কাৰেক্ট আনচাৰ হ'ব নেক্সট আছে দেন আই উইল টেক ইউ টু ডেছ ইউনিভাৰ্চিটি ইয়াৰে ইউনিভাৰ্চিটি ৱৰ্ডৰ আগত আমি কি কৰিম এই আৰ্টিকেলটো লগাম ইউনিভাৰ্চিটি ৱৰ্ডটো যদিও ভাৱেল লেটাৰ দি আৰম্ভ হৈছে ইয়াৰ উচ্চাৰণটো কনচনেণ্টৰ নিচিনা হৈছে গতিকে আমি এই ইউনিভাৰ্চিটি লগাম দেন আই উইল টেক ইউ টু এ ইউনিভাৰ্চিটি এইটো কাৰেক্ট আনচাৰ হ'ব এ ইউনিভাৰ্চিটি এইবাৰ আমি HSLC 2016 পেপাৰখন লৈছোঁ ইয়াৰ প্ৰথম চেণ্টেন্স ৰমেন কামছ হোম টুৱাইছ ডেছ মান্থ অপশ্যন একো দিয়া নাই গতিকে টুৱাইছ এ মান্থ ইয়াৰে কাৰেক্ট আনচাৰ হ'ব ৰমেন কামছ হোম টুৱাইছ এ মান্থ মানে অৰ্থটো হ'ব ৰমেনে মাহত দুবাৰকৈ এমাহত দুবাৰকৈ ঘৰলৈ আহে গতিকে টুৱাইছ এ মান্থ তাৰ পাছৰ চেণ্টেন্স আছে মিষ্টাৰ বেল ৰেং ডেছ বেল অফ এলাৰ্ম এণ্ড আই ওক আপ গতিকে ইয়াতে আমি কি লিখিম ডি বেল লিখিম মিষ্টাৰ বেল ৰেং দ্য বেল অফ এলাৰ্ম এণ্ড আই ওক আপ মিষ্টাৰ বেলে এলাৰ্মৰ বেলটো বজাই দিছিল আৰু মই সাৰ পাই গৈছিলোঁ গতিকে এলাৰ্মৰ বেলটোক নিৰ্দিষ্টকৈ বুজোৱাৰ কাৰণে আমি ডি আৰ্টিকল লগাব লাগিব মিষ্টাৰ বেল ৰেং দ্য বেল অফ এলাৰ্ম এণ্ড আই ওক আপ তাৰ পাছৰ চেণ্টেন্স এ বিজি পাৰ্চন হেজ ডেছ টাইম টু ৱেষ্ট গতিকে লিটল টাইম টু ৱেষ্ট আমি এইটো আগতেও পাইছোঁ তাৰ পাছৰ চেণ্টেন্স অনলি ডেছ অফ দ্য এপ্লিকেণ্টছ ৱেৰ ফাউণ্ড চুইটেবল গতিকে অনলি আছে গতিকে ইয়াতে এ ফিউ অফ দ্য কেণ্ডিডেটছ অৰ ফিউ অফ দ্য এপ্লিকেণ্টছ এইটো কাৰেক্ট আনচাৰ হ'ব অনলি এ ফিউ তাৰপিছত HSLC 2017 কুৱেশ্যন পেপাৰত আহিছে মাই ব্ৰাদাৰ ইজ ডেছ NCC কেডেট গতিকে ইয়াতে NCC কেডেট কাৰেক্ট আনচাৰ হ'ব মাই ব্ৰাদাৰ ইজ NCC কেডেট তাৰ পাছৰ চেণ্টেন্স উই ফাউণ্ড দ্য হাউচ উইদাউট ডেছ ডিফিকাল্টি এইটো আগতে আহিছে ইয়াতে হ'ব মাছ ডিফিকাল্টি আই ফাউণ্ড দ্য হাউচ উইদাউট মাছ ডিফিকাল্টি কাৰেক্ট আনচাৰ হ'ব তাৰ পাছৰ চেণ্টেন্স হি হেজ টু ফিড হিজ ফেমিলি উইথ ডেছ মানি হি আৰ্নছ উইথ দ্য লিটল মানি হি আৰ্নছ হ'ব এনেকুৱা চেণ্টেন্স আগতে আহিছে যদি ইয়াৰ অপশ্যন দিয়া নাই গতিকে দ্য লিটলটো ইয়াতে কাৰেক্ট আনচাৰ হ'ব আৱাৰ প্ৰিন্সিপাল ইজ এ মেন অফ ফিউ ৱৰ্ডছ ইয়াতো অপশ্যন দিয়া নাই গতিকে মেন অফ ডেছ ৱৰ্ডছৰ ঠাইত এ মেন অফ ফিউ ৱৰ্ডছ হ'ব এইবাৰ HSLC 2018 আহিছে ডেছ ৰিচ আৰ নট অলৱেজ আনকাইণ্ড গতিকে ইয়াতে ডেছ ৰিচ আৰ নট অলৱেজ আনকাইণ্ড এই চেণ্টেন্সটো দ্য ৰিচ হ'ব দ্য ৰিচ মানে ধনী মানুহসকলে ৰিচ পিপল তাৰমানে পিপলটো যেতিয়া অমিত থাকিলে এডজেক্টিভতে বুজাব লাগিলে আমি কি দ্য ৰিচ গতিকে দ্য আৰ্টিকল লিখিব লাগিব একেধৰণৰ বাক্য দ্য পুৰ আৰ নট অলৱেজ আনহেপি গতিকে দ্য পুৰ দ্য ৰিচ এইবিলাকত ডি আৰ্টিকলে হ'ব মানে এডজেক্টিভেৰে বুজাব লাগিলে এডজেক্টিভটো দিয়া আছে কিন্তু নাউনটো দিয়া নাই তেনেকুৱা অৰ্ডৰ আগত ডি আৰ্টিকলে হ'ব দ্য ৰিচ অৰ দ্য পুৰ এনেকুৱা অৰ্থ তাৰ পিছৰ চেণ্টেন্স আহিব দ্য প্ৰিন্সিপাল গেভ দ্য ষ্টুডেণ্টছ দ্য চাউণ্ড এডভাইচ দ্য প্ৰিন্সিপাল গেভ দ্য ষ্টুডেণ্টছ মাছ চাউণ্ড এডভাইচ গতিকে ইয়াতে মাছ হ'ব এনেকুৱা চেণ্টেন্স আগতে আহিছে তাৰ পাছৰ চেণ্টেন্স এভৰি স্কুল হেজ ডেছ ইউনিয়ন অফ দ্য ষ্টুডেণ্টছ এভৰি ষ্টুডেণ্টছ হেজ এ ইউনিয়ন অফ দ্য ষ্টুডেণ্টছ এ ইউনিয়ন এইটো চেণ্টেন্সো বাৰে বাৰে আহিছে গতিকে কাৰেক্ট আনচাৰ হ'ব এভৰি স্কুল হেজ এ ইউনিয়ন অফ দ্য ষ্টুডেণ্টছ তাৰ পাছৰ চেণ্টেন্স ইজ দিয়াৰ ডেছ কফি লেফ্ট ইন দ্য পট ইয়াত হ'ব ইজ দিয়াৰ এনি কফি লেফ্ট ইন দ্য পট এনি কফি কাৰণ চেণ্টেন্সটো ইণ্টাৰগেটিভ চেণ্টেন্স তাৰ পাছৰ চেণ্টেন্স HSLC 2019 আহিছে মাই ব্ৰাদাৰ হেড গন ডেছ আৰ এগ'
অপশ্যন দিয়া নাই আৱাৰ ৱৰ্ডটোৰ এইচটো চাইলেণ্ট গতিকে ইয়াতে এন আৱাৰ এগো এইটো এন আৱাৰ এগোটো কাৰেক্ট আনচাৰ হ'ব মাই ব্ৰাদাৰ হেড গন এন আৱাৰ এগো আৰু পাছৰ চেণ্টেন্স এ বিজি মেন হেজ ডেছ টাইম টু ৱেষ্ট এ বিজি মেন হেজ লিটল টাইম গতিকে এইটো চেণ্টেন্স আগতেও আহিছে গতিকে লিটল টাইম টু ৱেষ্ট কাৰেক্ট আনচাৰ হ'ব দ্য ক্লাছেছ ষ্টাৰ্টেড আফটাৰ ডেছ বেল হেড ৰাং গতিকে আফটাৰ দ্য বেল হেড ৰাং দ্য বেল দ্য ক্লাছেছ ষ্টাৰ্টেড আফটাৰ দ্য বেল হেড ৰাং বেলটো বাজাৰ পিছত ক্লাছবিলাক ষ্টাৰ্ট হৈছিল গতিকে ডিটো ইয়াতে কাৰেক্ট অপশ্যন হ'ব কাৰণ বেলটো নিৰ্দিষ্টকৈ বুজাইছে তাৰ পাছৰ চেণ্টেন্স ডেছ অফ দেয়াৰ প্ৰপাৰ্টি ৱাজ লষ্ট ইন দ্য ফ্লাড গতিকে প্ৰপাৰ্টি বুলি কোৱাৰ লগে লগে আনকাউণ্টেবল নাউন গতিকে মাছ হ'ব মাছ অফ দেয়াৰ প্ৰপাৰ্টি ৱাজ লষ্ট ইন দ্য ফ্লাড এইটো কাৰেক্ট আনচাৰ হ'ব মাছ HSLC 2020 আহিছে they own the match without dash difficulty they own the match without much difficulty তাৰ পাছৰ চেণ্টেন্স ৰিডিং ইজ ডেছ ইউজফুল হবি অপশ্যন নাই গতিকে ৰিডিং ইজ এ ইউজফুল হবি কাৰেক্ট আনচাৰ হ'ব তাৰ পাছৰ চেণ্টেন্স আই গেভ হিম ডেছ বুকছ আই গেভ হিম দ্য ফিউ বুকছ আই হেড মানে মোৰ যিকেইখন কিতাপ আছিল সেইকেইখনে মই তেওঁক দিছিলোঁ গতিকে যিকেইখন আছিল সেইকেইখন কিতাপ বুজাবৰ কাৰণে ইয়াতে দ্য ফিউ হ'ব তাৰ পাছৰ চেণ্টেন্স কালিদাস ইজ দ্য শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া গতিকে ইয়াতে দ্য কালিদাস ইজ দ্য শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া গতিকে দ্য শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া কাৰেক্ট আনচাৰ হ'ব তাৰপিছত HSLC 2022 আহিছে মিষ্টাৰ বৰুৱা ইজ এ মেন অফ ডেছ ৱৰ্ডছ মিষ্টাৰ বৰুৱা ইজ এ মেন অফ ফিউ ৱৰ্ডছ এইটো বাৰে বাৰে আহি আছে তাৰ পাছৰ চেণ্টেন্স মিছেছ মনিষা মেৰিড ডেছ ইউৰোপিয়ান জেণ্টলমেন মিছেছ মনিষা মেৰিড এ ইউৰোপিয়ান জেণ্টলমেন ইউৰোপিয়ান ৱৰ্ডটো যদিও ভাৱেল লেটাৰেদি আৰম্ভ হৈছে ইয়াৰ উচ্চাৰণটো কিন্তু কনচনেণ্টৰ নিচিনা হৈছে গতিকে কনচনেণ্টৰ নিচিনা হোৱাৰ কাৰণে ইউৰোপিয়ান ৱৰ্ডটোৰ আগত এই আৰ্টিকল বহিছে এ ইউৰোপিয়ান জেণ্টলমেন তাৰ পাছৰ চেণ্টেন্স I want only this encouragement from you. I want only a little encouragement. A little. গতিকে I want only a little encouragement from you will be the correct answer. This of the participants will be given a certificate. Here each of the participants will be given a certificate. Correct answer হ'ব তাৰপিছত HSLC 2023 আহিছে মাই ফ্ৰেণ্ড ইজ ডেছ MA ইন ইংলিছ অপশ্যনত আছে AND আৰু ডেট মাই ফ্ৰেণ্ড ইজ এন MA ইন ইংলিছ মই আগতেও কৈছোঁ এব্ৰিভিয়েশ্যনবিলাকৰ আগত এ বহিব নে এন বহিব সেইটো ডিপেণ্ড কৰিব এব্ৰিভিয়েশ্যনটোৰ প্ৰথম আখৰটোৰ উচ্চাৰণৰ ওপৰত গতিকে MA ৱৰ্ডটোৰ এম ৱৰ্ডটোৰ উচ্চাৰণটো হৈছে ভাৱেলৰ নিচিনা এম গতিকে NMA ইন ইংলিছ এইটো শুদ্ধ উত্তৰ হ'ব NMA দিছ বুক ইউ হেভ মেনশ্যনড ইজ আউট অফ প্ৰিণ্ট অপশ্যন আছে A B অপশ্যনত আছে D C অপশ্যনত আছে C আৰু D অপশ্যনত আছে চাম গতিকে দ্য বুক ইউ হেভ মেনশ্যনড ইজ আউট অফ প্ৰিণ্ট ইয়াতে কিতাপখনক নিৰ্দিষ্টকৈ বুজোৱাৰ কাৰণে ইয়াতে D আৰ্টিকল বহিছে দ্য বুক you have mentioned is out of print তাৰ পাছৰ চেণ্টেন্স কাইণ্ডনেছ ইজ ডেছ গ্ৰেট ভাৰ্চু এই চেণ্টেন্সটোত কাইণ্ডনেছ ইজ এ গ্ৰেট ভাৰ্চু ইজ এ মানে এটা অৰ্থত এই আৰ্টিকল তাৰ পাছৰ চেণ্টেন্স ডেছ তাজমহল ইজ ওৱান অফ দ্য ওণ্ডাৰ্ছ অফ দ্য ৱৰ্ল্ড গতিকে তাজমহলটো এটা মানে মেনশ্যনেবল মেনশ্যন গতিকে ইয়াতে আমি কি কৰিব পাৰোঁ দি তাজমহল ইজ ওৱান অফ দ্য ওণ্ডাৰ্ছ অফ দ্য ৱৰ্ল্ড ইয়াৰ আগত দি আৰ্টিকলে হ'ব দ্য তাজমহল তাৰ পাছৰ চেণ্টেন্স ইজ দেয়াৰ ডেছ চুগাৰ ইন দ্য পট এই চেণ্টেন্সটোত অপশ্যন আছে লিটল ফিউ এনি আৰু মাছ গতিকে ইয়াতে হ'ব ইজ দেয়াৰ এনি চুগাৰ ইন দ্য পট এনি
HSLC 2024 আহিছে ডু ইউ হেভ ডেছ মানি ডু ইউ হেভ এনি মানি হোৱাট ইজ দ্য আণ্ডাৰলাইন ৱৰ্ড ন'ন এজ মানে ইয়াতে চেণ্টেন্সটো অকণমান বেলেগ ধৰণে দিছে গতিকে ডু ইউ হেভ এনি মানি এনি ৱৰ্ডটোৰ আগত তলত আণ্ডাৰলাইন আছে আৰু ইয়াতে কি কৰিব দিছে হোৱাট ইজ দ্য আণ্ডাৰলাইন ৱৰ্ড ন'ন এজ মানে তলত আচ দিয়া বা ৰেখাংকিত ৱৰ্ডটোৱে কি বুজাইছে কি বুলি জনা যায় প্ৰথমতে অপশ্যন আছে প্ৰনাউন তাৰপিছত অপশ্যন বি আছে নাউন অপশ্যন চি আছে এডভাৰ্ব অপশ্যন ডি আছে কোৱান্টিফায়াৰ গতিকে এনিটো হৈছে এটা কোৱান্টিফায়াৰ গতিকে দ্য ৱৰ্ড এনি ইজ ন'ন এজ কোৱান্টিফায়াৰ গতিকে কোৱান্টিফায়াৰটো ইয়াৰে কাৰেক্ট আনচাৰ হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে HSLC 1998 পৰা HSLC 2024লৈ যিখিনি মানে গ্ৰামাৰ পোৰ্চনত যিখিনি ডিটাৰমিনাৰ আহিল সেই ডিটাৰমিনাৰখিনি আমি আলোচনা কৰিলোঁ আশা কৰিছোঁ এইখিনিয়ে তোমালোকক সহায় কৰিব আৰু এইখিনি গ্ৰামাৰে আহিব হয়তো চেণ্টেন্সটো অলপ বেলেগ ধৰণে দিব কেৱল কথাখিনি বুজি ল'লে সকলোবিলাক চেণ্টেন্সে সহজে কৰিব গতিকে মই আশা ৰাখিছোঁ তোমালোকে এইখিনি ভালদৰে চাবা আৰু কিবা যদি প্ৰব্লেম থাকে তোমালোকে মোক জনাবা বুলি আশা কৰিলোঁ আৰু তোমালোকৰ ভৱিষ্যত ভাল হোৱাটো কামনা কৰিলোঁ ধন্যবাদ